হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আজি ময়ো ভালে আছোঁ। তো গাইছ, মই আছোঁ নলবাৰী। ইয়াৰ আগত যোনে ভিডিঅ' চাই গমেই পায়। তো গাইছ, আজি গৈ আছোঁ বৰভাগত, মানে তাতে এই মেলা আছে। তো মেলা চাব গৈ আছোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। তো বলক এতিয়া আমি মেলা চাব যাওঁ। তো গাইছ, ঘৰৰ পৰা ওলালোঁ এতিয়া মেলা চাবলৈ, আৰু মেলা চাব আমি গৈ আছোঁ মই মামাৰ ছোৱালী আৰু ছোৱালীজনী মুমিয়াক। তো মানে মামাহঁতৰ ঘৰত আহিছিল, তো ইয়াতে নলবাৰীতে হয়। তো ইয়াতে হোলীও হয় বহুত ডাঙৰ, আপোনালোকে জানেই হোলী দেউলী ইয়াত বহুত ডাঙৰ হয় আৰু নলবাৰীত হয়। তো মানে গাইছ, যোৱাকালিৰে দুপৰীয়া মানে মই বেতাল দাহঁতৰ ঘৰত গৈছিলোঁ, কিন্তু ভাগ্য বেয়া আছিল, বেতাল দাক লগ নাপালোঁ। কিন্তু একো নাই, নিপু দাক লগ পাইছোঁ। তাৰ সৰু ক্লিপ এটা চাই লওক। তো গাইছ, নিপু দাক লগ পাইছোঁ, কিন্তু কথা পতা ৰেকৰ্ডিং নকৰিলোঁ। তো ফটো এখন আছে, চাই ল'ব। তো গাইছ, আহি পালোঁ আমি সত্ৰ বজাৰ। তো যোনে বেতালতো ভিডিঅ' চাই তেওঁলোকে গমেই পায় সত্ৰ বজাৰ। আৰু ইয়াত সত্ৰ বজাৰ নামটো এই কাৰণে চাগে ইয়াতে এখন সত্ৰ আছে, তো ইয়াৰ কাৰণে চাগে সত্ৰ বজাৰ হয়নে নহয় ময়ো নাজানো। একচুৱেলি আপোনালোকে জানিলে কমেণ্ট কৰি জনাব। তো পামেই আৰু বেছি দূৰ নাই, ব'লক এতিয়া আমি যাই থাকোঁ। তো গাইছ, ফাইনেলি আহি পালোঁ মেলা, আৰু পালোঁ এতিয়া বেছি সময় নাই। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, কেনেকুৱা হয় কমেণ্ট কৰি জনাব। আৰু ব'লক এতিয়ালৈ যাই থাকোঁ। তো গাইছ, ফাইনেলি আহি পালোঁ মেলা, আৰু এতিয়া যাওঁ অলপ মেলাত কি আছে চাই আহোঁ। তো আহিয়ে দেখা পালোঁ ইয়াৰ সৰু ছোৱালীবিলাকে ঝুলনা খেলি আছে, কি বা মই নাজানো। তো ইফালে ট্ৰেইনো উঠি আছে, ভাবিছোঁ ইয়াত উঠিব, মানে আমাৰ ভণ্টি এজনী আহিছে, তাই উঠিব, মোকো কৈছে, কিন্তু মই বোলো উঠিব লাজ লাগে, সেইকাৰণে মই নুঠোঁ। তাত চাওঁ কি হয়, সময়ত কি হয় দেখা যাব। আৰু এই আৰু মেলা। মই নুঠো, সেই মোৰ লাজ লাগে এইবিলাক উঠব লাগে। তো গাইছ, ভণ্টি গেছি তাত টিকেট কাটব লাগে। নুঠো বুলি ভাবিও ফাইনেলি উঠবা লগাই হ'ল, মানে ভণ্টিয়ে অকলে নুঠে, সেইকাৰণে উঠিব লগা হ'ল। আৰু একবাৰ উঠি চালোঁ দে, আগতেতো উঠি পোৱা নাছিলোঁ। সৰু চলি বুলি এতিয়া মজাটো লওঁ, কেনেকুৱা লাগে। ভাল নালাগিব মই জানাত, মাথা ঘূৰাব জানো সেইটো বাৰু, হ'লেও উঠি চাওঁ একবাৰ নে কি। তো ব'লক উঠোঁ, আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকক। তো হ'ল উঠা, আৰু মাথাটো অলপ ঘূৰিছে বাৰু, একো নাই। তো এতিয়া যাওঁ এনে অলপ ঘূৰি লওঁ। তো ভণ্টিও কিবা কিনে বোলে, তো কি কিনে চাওঁ, আৰু আপোনালোকে চাই থাকক। মানুহ কিন্তু হৈছে গাইছ, বহুত মানুহ হৈছে, মানে মানুহ হয় আৰু ইফালে জানো সেইটো, কাৰণ নলবাৰী আৰু বৰপেটা হোলী জানে সকলোৱে ইয়াত কিমান ডাঙৰ হয়। আৰু ময়ো সেইকাৰণে আহিছিলোঁ বাৰু হোলী চাবৰ কাৰণে মামীৰ লগত। তো হোলীও চালোঁ, দেউলো চালোঁ, আৰু বেতালহঁতৰ দোকান দিছিল, ভাবিছিলোঁ তাত লৈ যাম বুলি, কিন্তু বৰষুণ দি আছিল, সেইকাৰণে যাব নোৱাৰিলোঁ। আৰু এতিয়া আৰু ইয়াতে লটাৰী খেলা কিবা পাতি আছে, আৰু ভণ্টিয়ে কিবা কিবি কিনে, তো ব'লক যাওঁ এতিয়া নেকি। তো গাইছ, ভণ্টিহঁতে কিবা ল'লে, আৰু সৰু ছোৱালী না, সেইকাৰণে কিবা কিবি লৈয়ে থাকে। তো এতিয়া যাওঁ, এতিয়া কিবা মই এটা কিবা বস্তু এটা লওঁ, মানে এতিয়া মোবাইলৰ কভাৰ লৈছে বহুত, তো সেইকাৰণে মই ভাবিছোঁ এটা মোবাইলৰ কভাৰ লগাওঁ। আৰু সেইখিনি মোবাইলৰ দোকান আছে, মানে মোবাইলৰ কভাৰ, টেম্পাৰ গ্লাছ কিবা কিবি। তো মই মোবাইলৰ কভাৰ এটা ল'ম বাৰু, কোনটো ল'ম আপোনালোকক দেখাই। তো গাইছ, আমিও ইয়াতে আহিলোঁ কিবা এটা খাব, মানে ইয়াতে কিবা চিকেন কিবা বাৰ্গাৰ আছে, তো সেইকাৰণে খাওঁ কেনেকুৱা লাগে, খাই কিনে কৈ আছোঁ। তো গাইছ, ফাইনেলি খোৱা লোৱা হ'ল, খাই বাৰু বেয়া লগা নাই, ভালে লাগছি। তো ব'লক এতিয়া যাওঁ ঘৰলৈ, আৰু একেবাৰে ঘৰত গৈ লগ পাই আছোঁ। তো গাইছ, ফাইনেলি আহি পালোঁ ঘৰ, মেলা চেলা চাই, আৰু আপোনালোকক কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব।
তো এতিয়া ড্ৰেছে চেঞ্জ কৰি লওঁ, চেঞ্জ কৰি একেবাৰে লগ পাই আছোঁ নেকি। তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুনকৈ চাই ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।